এভৰিৱান আজিৰ ভিডিঅ'টো মানে বিশেষ কাৰণতহে বনাব ওলাইছোঁ মানে আজি আপোনালোকে চাওক আজি মোক গুৱাহাটী ৰেলৱে ষ্টেচনৰ কাষতে থকা এই ৰোডটোৰ ফালে সেইসকল ল'ৰাই কিহৰ চিৰিঞ্জ লৈছে সেইটো নাজানো আপোনালোকে নিশ্চয় জানে যদি কমেণ্ট ছেকশ্যনত জনাই দিবচোন কিহৰ চিৰিঞ্জ লৈ আছে আচলতে এই চিৰিঞ্জকেইটা কিহৰ ইমানো সাহস থাকিব পাৰে মানুহ এজনৰ চাব ইমান সাহস আপোনালোকে চিন্তা কৰক যে আমি ডক্টৰে বেজি দিওঁতে আমাৰ কিমান ভয় অনুভৱ কৰোঁ আমি কিন্তু ইমান সাহস ক'ৰ পৰা আছে নাজানো সেইটো যিয়ে নহওক যেহেতু উঠি অহা ভৱিষ্যত তেখেতসকলৰ সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ আৰু আপোনালোকে মতামতটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক লাইক কমেণ্ট কেৱল কমেণ্ট কৰক যে আৰু যদি কোনোবা তেখেতৰ আত্মীয় স্বজন আছে তেখেতসকলক উদ্ধাৰ কৰক এতিয়াৰে কাৰণ বহুত সৰু বাচ্চা হয় সেইকেইটা কাৰণ সেই ৰাস্তাটোত প্ৰায়ভাগ এইকেইটা ল'ৰাক মোটামুটি মই 4-5 বাৰ দেখা পাইছোঁ মোটামুটি এই ৰাস্তাটোতে সেই ল'ৰা সেইকাৰণে অকণমান ভিডিঅ'টো আপোনালোকৰ ফালেও আগবঢ়াই দিলোঁ ধন্যবাদ জয় আই অসম বন্দে মাতৰম।